গোসাঁই লাগি আছে এইটো আমি অলৰেডি তাত লৈ যাবৰ কাৰণে বনাবৰ কাৰণে এইটো বনাব চেষ্টা কৰি আছোঁ আমাৰ ইয়াতে অলৰেডি মাংস বনি আছে তাৰ কাৰণে আমাৰ এইবিলাক মাংস হৈ আছে এইটো মাংস বনি আছে আমি এতিয়া খাবৰ কাৰণে এইটো হ'ল আমি যিটো বনাই আছোঁ এইটো হেৰি হয় মটন হয় কিন্তু আমি এইটো লৈ যাম ব্ৰইলাৰ ডাঙৰ ব্ৰইলাৰ এইটো আমাৰ বেডিং ৰেডি এইটো মেইন কাহিনীটো কোৱাই নাই কিয় দেখাইছোঁ ভিডিঅ'বিলাক আমি স্পেচিয়েলি গৈ আছোঁ কলিকতা তোৰ মানে কলিকতা ফুৰিব গৈ আছোঁ কোন কোন যাম পাখি গুচাই থকাটো যাব প্ৰথমতে আৰু এই হাত সাপৰি থকাজনী যাব ছেকেণ্ডত আৰু এই আণ্ডাৰ পেণ্ট পিন্ধি থকাজনী যাব লাষ্টত নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাৰেনে মই মোৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে গমেই পালে আমি ক'ত যাব ওলাইছোঁ হয় আমি কলিকতা যাব ওলাইছোঁ যিহেতু ল'ৰা ছোৱালীকেইটাৰো স্কুল বন্ধ সেইবাবে ভাবিলোঁ এবাৰ ফুৰি আহোঁ ইফালে মাকো এয়া মাতি লৈ আহিছোঁ যাতে আমাৰ অলপ কাম বনত সুবিধা হয় যিহেতু পেকিং চেকিঙৰ পৰা বহুতখিনি কাম আছিলে গতিকে মাকো মাতি লৈ আহিলোঁ আমাৰ সহায়ৰ বাবে এয়া ভাত খাব দিছোঁ এতিয়া তাৰপাছত মই সিহঁতক ভাত খাব দি মাংস বনাই আছোঁ যিহেতু মাংস ৰুটি লৈ যাম ৰুটি আমি আৰু 3টা ফেমিলি যাম আচলতে 3টা ফেমিলি মিলি আমি কলিকতালৈ যাম ফুৰিবলৈ তেওঁলোকে ৰুটি বনাই নিব আৰু মোক এয়া মাংস বনোৱা দায়িত্ব দিলে মই সেই মাংস বনাই আছোঁ তেওঁলোকক ভাত দি ল'ৰা ছোৱালীকেইটাক আধা টোপনিৰ পৰা জগোৱাই লৈ আহিছিলোঁ সেইকাৰণে সিহঁতৰ এয়া মনটো শুকুওৱা ৰাতিপুৱা সময়ত মানে যোৱাৰ ইমান লৰালৰি হ'ল সময় মিলাব নোৱাৰিলোঁ ভিডিঅ' কৰাৰ মানে চিন্তাই নাহিলেগৈ সেইবাবে পিছত গাড়ীত গৈ থাকোঁতেহে অলপ ভিডিঅ' কৰিলোঁ ল'ৰা ছোৱালীকেইটাকো যিহেতু সোনকালে জগোৱাই দিব লগা হ'ল সেইবাবে এয়া ছোৱালীজনীয়ে এয়া খিৰিকীৰ কাষতে মূৰটো থৈ থৈ টোপনি মাৰি আছে সিফালে এয়া টোপনি মাৰি আছে যিহেতু সোনকালে উঠিল ইফালে ইমান দৌৰা দৌৰি হৈছে ইফালে 7টা বজাৰ পৰা ট্ৰেইন আছে আমি 5টা বজাত উঠিছোঁ গতিকে মানে দেৰি হৈ গৈছে আহকচোন আমাৰ এই ট্ৰেইন জাৰ্ণিটোত আপোনালোকেও চাওক কি হয় কি নহয় আমি কেনেকৈ এনজয় কৰিলোঁ আহক চাওকচোন কলিকতাত যোৱা ফুৰিৰে দুই বন্ধুৱে গানকেই জুৰি ল'লে মাত্ৰ আমি গুৱাহাটী উপস্থিত হৈছোঁহি জাষ্ট আমি ব্ৰেকফাষ্টটো কৰিছোঁ এই ব্ৰেকফাষ্টটো কৰি আমি ট্ৰেইনত উঠিম জাষ্ট বেছি সময় নাই আমি গোটেইকেইজন আছোঁ একেলগে আছোঁ আপোনালোকে পিছলৈ চাই থাকিব গম পাই থাকিব আমি ক'ত যাম কি খাম কি কৰিম কি চাম ঠিক আছে এতিয়ালৈকে বাই বাই এয়া আমাৰ গাড়ীখন লৈ যাবলৈ ভাইটি আহিলে সিয়ে গাড়ীখন লৈ গ'লগৈ যিহেতু গাড়ীখন তাৰ কাৰ্যালয়তে থৈ দিব তাৰপাছতে আমি ৰৈ আছোঁ তেওঁ অহালৈকে যাওঁ বলকচোন ট্ৰেইনৰ ওচৰলৈ এইখনে হাওৰা ডিব্ৰুগড় হাওৰা হয় S1 कहाँ है S1 हाँ S1 हाँ itu এফালে 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 দেখা এফালে যাবে হয়ে যাবে চলো চলো এটা উঠা এখানে যাম क्या उठा नाला उठा तुम्हें उठा है এটা ভিডিও বলা
ঘৰৰ পৰা ট্ৰেইনলৈ বুলি যাত্ৰা, এই যাত্ৰাটো ইমানতে সামৰণি মাৰোঁ। ইয়াৰ পাছত আহি আছে আমাৰ ট্ৰেইন যাত্ৰা। ট্ৰেইনত থকাৰ সময়ত আমি কি কৰিলোঁ কি নকৰিলোঁ সেইখিনি, যিহেতু গোটেইখিনি ভিডিঅ' একেলগে দিলে বহুত দীঘল হয়, গতিকে পাৰ্ট 2লৈকে অপেক্ষা কৰক। আজিলৈকে আহিছোঁ।